ইয়াক সৰুতে অনা হৈছে যিহেতু এতিয়া মানে মাৰ গাখীৰে এৰা নাই। গুড মৰ্নিং এভৰিৱান। আৰু এতিয়া ৰাতিপুৱা বাজিছে 6:30 আৰু দেখিছে আপোনালোকে কিমান কুঁৱলী। ৰাতিপুৱা বহুতেই কুঁৱলী দিছিলে আৰু মানে আজি বহুত দিনৰ মূৰত এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ, ডেইলি ব্লগ। তো আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই যাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। আৰু মোৰ অন্য এজন ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া 11:30 মানে বাজিলে। তো ৰাতিপুৱা কাম বন কৰি এতিয়াহে গা পা ধুই ওলালোঁ। আৰু আজি বহুত দিনৰ মূৰত মানে এনেকৈ ডেইলি ব্লগ ভিডিঅ' মানে বনাই আছোঁ আৰু ডেইলি ব্লগ। তো মানে এইকেইদিন বনোৱা হোৱা নাছিলে। তো আজি ৰাতিপুৱাৰ পৰা বহুতে মানে কুঁৱলী দি আছিলে। তো এতিয়া ৰ'দ দিছে আৰু অলপ কোমলকৈ আৰু তেনেকুৱা ধৰণৰ। তো এইকেইদিন বহুতে ৰ'দ দি আছিলে আৰু আজি একেবাৰে ৰ'দটো অকণমানকৈ আৰু ওলাইছে। তো ভিডিঅ'টো আপোনালোকে চাই থাকিলে হ'ল লাষ্টলৈকে। আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ যেতিয়া আপোনালোকে চাই থাকিব। আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাম। মেগী বনাই আছোঁ আৰু কি কৰোঁ তো আপোনালোকক দেখুৱাম। তো আৰু মানে কি ক'বলগীয়া আছে, এইফালে মেগী বনাবৰ কাৰণে পানী গৰম দি দিছোঁ। আৰু বিহুৰ যা যোগাৰ চলি আছে, নাৰিকল লাড়ু বনাবলৈ। আৰু এইফালে আছে আৰু এইফালে কিবা কিবি বহুত আনি থৈছোঁ আৰু বিহুৰ কাৰণে। তো আৰু মই বনাইছিলোঁ কালি, আপোনালোকে ভিডিঅ'ত চাগে দেখিছিলে। তো মুড়ি লাডু বনাইছিলোঁ। বনাইছোঁ। তো খাই চাওঁ, আপোনালোকক খাই চোৱা মানে দেখুওৱা হোৱা নাই আৰু কেনেকুৱা হৈছে মোক খোৱা হোৱা নাই। তো খাবলৈ ভালে হৈছে যেনিবা, কিন্তু মই এয়া ফাৰ্ষ্ট টাইম বনাইছোঁ। আগতে কেতিয়াও বনাই পোৱা নাই আপোনালোকৰ আগতে। সেইদিনাখন ফাৰ্ষ্ট টাইম বনাইছোঁ। ভাবিছিলোঁ নহ'ব কিজানি, কিন্তু হৈছে, ভালে হৈছে। আৰু নিজে নকৰিলেনো আৰু কোনে কৰি দিব ন চব কাম। তো নিজে কৰিবলৈ মানে ধৰিছোঁ আৰু এতিয়া সকলোবোৰ কাম। আৰু কৰি দিবলগীয়া মানুহ যিহেতু নায়েই, তো অকলে যিখিনি পাৰোঁ আৰু সেইখিনি যা যোগাৰ কৰি আছোঁ। আপোনালোকে চাই থাকক। আৰু তো বেটিক মেগী খাব দিলোঁ আৰু মই অকণমান চাহ খালোঁ। তো মুড়ি লাড়ুৰ সৈতে। আৰু এইফালে এয়া দেখিছে কাপোৰ মেলিব যাওঁ। আৰু আহিয়ে পালোঁ পথাৰত। ৰাতিপুৱা ধুইছিলে বহুত আৰু ওলালে। তো শুকাই দিব জেগা নাই। তো যিবিলাক মানে পাতল সেইবিলাক আগতে ধুই দিলোঁ, শুকাবই হ'ল, শুকাইছে কিজানি। তো সেইবিলাক থৈ সেইবিলাক শুকাই দিওঁ আৰু। তো আগতে শুকাই দিলোঁ। এইফালে যিহেতু বিহু আহিছে আৰু বিহুৰ কাৰণে কাপোৰ কানি ধুই আছোঁ আৰু। আৰু এতিয়া বাজিলে 12:30। আপোনালোকৰ 11:30 পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ আৰু এতিয়া বাজিলে 12:30। তো মই ভাত মানে আধা আধি হৈ গ'ল আৰু। দাইল বনালোঁ, ভাত বনোৱা নাই, দাইল বনাইছোঁ অকল। তো দাইলখিনি মানে তেল মাৰিব দিছোঁ। তো এইখিনি হ'লে আৰু বেলেগ একো নবনাম, ভাত বনাবলৈ এতিয়ালৈকে বাকী আছে। আৰু এইফালে এয়া দিছে দাইল হৈ গ'ল। তো ধনিয়া পাতখিনি দি দিছোঁ। তো ধনিয়া পাতখিনি দি আৰু কি ৰাতিৰে মাছ আছে আৰু ৰাতিৰে অকণমান বিলাহী আলু মাছৰ মানে জোল আছিলে। তো সেইখিনি মোৰ ভাগৰ হৈ যাব। দাইল বেটি যিহেতু দাইল খায়, দাইল নহ'লে তাই ভাত মানে খাব নোৱাৰে। তো সেইকাৰণে দাইল বনালোঁ আৰু ভাতখিনি বনালে হ'ব। আৰু আমাৰ সৰু বেটি মানে কান্দি আহি আছে আৰু মানে বিচাৰি পোৱা নাই আৰু মোক। তো সেইকাৰণে মানে চাই কান্দি আছে। তো এতিয়া আহিব।
তো আপোনালোকক দেখাই দিছোঁ অকণমান। দেখিছে আহি আছে, এতিয়ালৈকে কিন্তু মোক দেখি পোৱা নাই। দেখি পালে মানে দৌৰি আহিব চাব, মাটিমা দৌৰি আহিব। আহ 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 সুৰ আহ 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 আহি আছে। আহ 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 এইফালে লিখছে দৌৰি আহ 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 তো এইফালে লিখছে মোবাইলটো খাব খুজি আছে। ইয়াৰ মানে কি জানেনে, বহুতে ভাল পায়, মানে মোক চিনি পায়। আৰু কি হ'ল, মানে ইয়াক সৰুতে অনা হৈছে, যিহেতু তেতিয়া মানে মাৰ গাখীৰে এৰা নাই। তো তেতিয়া আনিছিলোঁ যে মোৰ লগত থাকি থাকি মানে মোৰ পিছে পিছে আৰু যদি এৰি দিছোঁ তেতিয়াহ'লে মানে মোৰ পিছে পিছে ঘূৰি থাকে ন, ন। তো তাই মানে পিছে পিছে ঘূৰি থাকে আৰু মই এটা কাম কৰিব নোৱাৰোঁ। আৰু মানে মাটিত মই তলৰ যদি কিবা এটা থৈ দিওঁ আৰু পটককৈ খাই দিয়ে, তো এনেকুৱা আৰু। তো সেইকাৰণে মই এৰি দিব নোখোজোঁ। এৰি দিছোঁ পথাৰৰ ফালে, কিন্তু তাৰ কিজানি মনতে পৰিল নেকি, তো আহিয়ে গ'ল। এইফালে আহ। তো তাই থাকক তাতে, আৰু মই এতিয়া দাইলখিনি বন্ধ কৰি লওঁ। ভাত খাব লাগিব, ভাত খাব লাগিব। হৈ গ'ল। তো মই ভাতখিনি আগতে বনাই লওঁ, তাৰপিছত আপোনালোকক একেবাৰে লগ পাই আছোঁ। আৰু এতিয়া মই ভাতবিলাক বনাই ল'লোঁ। আৰু ভাত আৰু দাইল অকল বনাইছিলোঁ, আৰু ৰাতিৰে আছিলে। তো এয়া দেখিছে, ইফালে বাঢ়ি লৈছোঁ খাবলৈ। ইফালে হ'ল আলু বিলাহীৰ জোল, আৰু ইফালে দাইল অকণমান লৈছোঁ, আৰু ইফালে মাছ, ভাত আৰু এইখিনিয়ে। আৰু আজি দুপৰীয়া অকল মই দাইল আৰু ভাতে বনালোঁ। তথাপিও মানে টাইমটো বহুতে গ'ল নেকি তেনেকুৱা লাগিছে, মানে বহুত টাইম লাগিলে যেন এনেকুৱা লাগিছে। তো এতিয়া মই খাবলৈ বহিছোঁ, আৰু খাই লওঁ আগতে, তাৰপিছত আপোনালোকক একেবাৰে লগ পাই আছোঁ। আৰু এতিয়া বাজিলে 3:15 হ'লে। তো মই এতিয়া আৰু ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আৰু দুপৰীয়া মানে ভাত পানী খাই আৰু কামবিলাক আছিলে আবেলিৰ, কাপোৰ কানি চপালোঁ, তাৰপিছত বাচন বৰ্তনবিলাক ধুলোঁ, আৰু সেয়াই। তো সেইবিলাক কৰোঁতে আৰু এতিয়া 3টা বাজিলে। তো এতিয়া মানে মই এটা কাম কৰিম বুলি ভাবিছোঁ, মানে বিহুৰ কাৰণে অকণমান লাড়ু বনাম বুলি ভাবিছোঁ, নাৰিকলৰ লাড়ু। তো সেইকাৰণে মানে ভিডিঅ'টো কণ্টিনিউ কৰিলোঁ। আৰু সেইফালে দেখিছে নাৰিকল, তাৰপিছত নাৰিকল যিহেতু ৰুকিব লাগিব, তো কুৰণি লৈ লৈছোঁ। তো আগতে মই এইখিনি মানে নাৰিকলখিনি কিবা কৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। অলপ অলপকৈ দেখুৱাম আৰু কেনেকৈ বনাওঁনো মই। তো চাই থাকক আপোনালোকে লাষ্টলৈকে। তো এইখিনি মই ৰুকি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাম। তো এয়া ইফালে দেখিছে, এয়া ইফালে ৰুকি ল'লোঁ এইখিনি। এটা নাৰিকলৰ এইখিনি ওলালে, আৰু বেছি নোলালে, মানে এটা লালেতো এইখিনি আজি বনাই চাওঁ, তাৰপিছত আৰু বনাব লাগিব। তো আজি এইখিনি ট্ৰাই কৰোঁ। আৰু তো মানে বহুতে মন গৈ আছে বনাবলৈ। আৰু ইফালে এখন মই কেৰাহী গৰম দি থৈছিলোঁ, আৰু ইফালে নাৰিকলখিনি গোটেই দি দিছোঁ। আৰু নাৰিকলখিনি দি অলপ সময় মই ভালকৈ ভাজি ল'ম। জুইটো অকণমান ল' ফ্লেমত দি দিম গেছটো, তাৰপিছত অলপ অলপকৈ ভাজি যাম। আৰু নাৰিকলখিনি অকণমান বেছিকৈ ভাজি ল'ম, কাৰণ বেছিকৈ ভাজিলে লাড়ুখিনি বেছি দিন থাকিব। আৰু যদি কমকৈ ভজা হয় তেনেহ'লে বেছি দিন নাথাকিব, গোন্ধ ওলাব পাৰে। তো সেইকাৰণে মই বেছিকৈ ভাজি লৈছোঁ। আৰু অকণমান সময় ভাজি মই চেনি দিছোঁ, যিখিনি দিব লগা, আৰু নিজৰ কিবা দিলে হ'ল আৰু। তো এতিয়া মই চেনিখিনি দি ভালকৈ ভাজি ল'ম। তাৰপিছত আৰু ইয়াতে মই কি দিম, চুজি দিম, কাৰণ মানে মই চুজি দিয়া কথা নাছিলে, তাৰপিছত ভাবিলোঁ যে চুজি দি বনোৱা যাওক। তো এতিয়া মই এইখিনি দেখিছে ভালকৈ ভাজি লৈছোঁ। এতিয়া চুজি অকণমান দিছোঁ, মই দিছোঁ ইলাইচি অকণমান, মানে গোন্ধটো অকণমান ভাল হ'ব ন ইলাইচি দিলে। তো সেইকাৰণে মই ইলাইচি অকণমান পিহি দিছোঁ, আৰু তাৰপিছত চুজি দিম, আৰু চুজিখিনি দি ভালকৈ ভাজি ল'ম, নহ'লে কেঁচা থাকিব চুজিখিনিও। আৰু এতিয়া মই ইলাইচিখিনি দি ভালকৈ লৈ লৈছোঁ, মানে ভালকৈ ভাজিছোঁ। আৰু এতিয়া চুজিখিনি দি দিছোঁ, বেছি নিদিওঁ, চুজি অকণমানে দিম।
তো এতিয়া মই চুজিখিনি দি ভালকৈ ভাজি ল'ম, তাৰপিছত লাড়ুখিনি বনাম। আৰু ভালকৈ ভাজিব লাগিব, নহ'লে চুজিখিনি ভজা নহ'লে আৰু বেয়া লাগিব খাবলৈ। তো সেইকাৰণে মই আগতে ভালকৈ এইখিনি ভাজি লৈছোঁ, তাৰপিছত অলপ জুই বেছি দিয়া নাই, তো অলপ অলপকৈ দি এনেকৈ ভাজি লৈছোঁ। তো এতিয়া মই এইখিনি ভালকৈ ভাজি লওঁ, তাৰপিছত বনাম আৰু বেছি নহ'বই চাগে। তো বনাবলৈ মানে গম পাম আৰু বনালে, তো চাই থাকক আৰু কেনেকৈ বনাওঁ আৰু কি কৰোঁ। তো চবে একে বনায়, কিন্তু কোনোবাই বেলেগকৈ বনায় ন। তো সেইকাৰণে মানে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, আৰু মই যিহেতু বিহুৰ কাৰণে বনাইছোঁ, তো সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু এইফালে মই এতিয়া বনাই আছোঁ, গৰম হয় যিহেতু, তো সেইকাৰণে মই হাতখন অকণমান পানী তিয়াই লৈছোঁ। তো এতিয়া মই বনাম, আৰু নহ'লে তিয়াই নল'লে আৰু হাতত লাগি ধৰিব, নহ'লে আৰু পুৰিব পাৰে। তো সেইকাৰণে তো হৈছে, লাড়ুখিনি হৈছে। তো এতিয়া মই বনাই যাম আৰু অলপ অলপকৈ, তো আপোনালোকে চাই থাকিলে হ'ল। তো এইফালে বনাই ল'লোঁ, এইফালে মানে 40টামান হ'ব চাগে, কিন্তু দেখাত এনেকুৱা লগা নাই। আৰু ভাবিলোঁ অকল নাৰিকলেৰে বনাওঁ, কিন্তু ভাবিলোঁ পিছত মানে চুজিৰে বনোৱা যাওক, চুজি আৰু নাৰিকলৰ বনাইছোঁ। আৰু সেইখিনি বনাই ল'লোঁ, আৰু এতিয়া সন্ধিয়া হ'বৰে হ'ল। তো ভিডিঅ'টো অকণমান বেয়া হৈছে আৰু দেখিবলৈ। তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে আছিলে। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আকৌ লগ পাইছোঁ নতুন এটি ভিডিঅ'ৰ সৈতে।